নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি পিছে চিলোৱা তেনেকুৱা ভিডিঅ' নহয়। আজি মই এনেই মানে আজৰি টাইমত কিবা এটা বনাওঁ বুলি ভাবি মনতে ভাবি লৈ বনাইছিলোঁ। ৱেলকাম বুলি লিখি লৈ ৱাল হেংগিং নিচিনা এখন বনাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আগে পাছে মই বনোৱা নাই ৱাল হেংগিং তেনেকৈ। কিন্তু এনেই বনাই চালোঁ। তেনেকৈ মই বনাবৰ কাৰণে ফ্ৰেম আনি থোৱাও নাছিলে। মই যেনটো ফুল কৰা ফ্ৰেমটো সেইটোতে বনাইছিলোঁ। বনাই পিনি আকৌ সেইটো খুলি মই নতুনকৈ বেলেগ মানে তলত কিনো দিম বুলি ভাবি বাঁহেৰে এনেকৈ ৰাউণ্ড এটা বনাই লৈ তেনেদৰে লগাই দিলোঁ। এনেই আৰু মানে আঁৰি থ'ব পৰা কৰিলোঁ। এনেই চেষ্টাটো কৰি চাইছিলোঁ, কেনেকুৱা হ'লনো আপোনালোকেও চাবচোন। চাই পিনি কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব, পাৰিছোঁ নাই। আৰু ফ্ৰেমত বনাব লাগিব, বনালে মই আপোনালোকক নিশ্চয় দেখুৱাম। আজি ভিডিঅ'টো চাই লওকচোন বাৰু কেনেকুৱা লাগিছে। এটা খালি কমেণ্ট কৰি থৈ যাব, আৰু মোৰ চেনেলটো নতুনকৈ চাই থকা হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এইবোৰ ফুলকেইটা কেনেকৈ কৰিলোঁ তাকো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। ৱেলকামটো এনেদৰে চেইন চিলাইতেই কৰি ল'লোঁ দেই। চেইন চিলাইটো চাগে আপোনালোকে সকলোৱে জানেই সৰুৰ পৰা, কাৰণ আমি চেইন চিলাইটো শিকি আহিছোঁ স্কুলত পঢ়াৰ পৰা, নহয় জানো। চেইন চিলাইটো প্ৰায়ে জানেই, নজনা কোনো নায়েই চাগে। আৰু সেই একেটা চেইন চিলাই এইটো ফুলটো কৰাৰ নিচিনাই, খালি এইটো ডাঙৰকৈ দিছোঁ যেনিবা, সিটো সৰু সৰুকৈ চেইন চিলাইটো মাৰি ৱেলকাম বুলি লিখিছোঁ ন। তেনেদৰে কৰিছোঁ, আপোনালোকে চাই যাব। আৰু যদি ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰি জনাব। আচলতে কি হয়, মই মানে কেমেৰা ধৰি দিয়া মানুহ নাই যে, অ'ত ত'ত থৈ ল'ব লাগে। সেইটোৰ কথা কাৰণে অকণমান মানে ভিডিঅ'টো কৰোঁতে অলপ প্ৰব্লেম হয়। কেতিয়াবা উল্টাও হৈ যায় ফোনটো, আপোনালোকে সেইবোৰত ভুল নুবুজিব। মই মানে প্ৰব্লেম হয়, তথাপিতো বনাইছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব, চাই পিনি মোক জনাব বোলে এইটোৱেই ভুল হৈছে। কিন্তু এটা লাইক কৰি থৈ যাব, আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু এনেকুৱা এম্ব্ৰইডাৰী ভিডিঅ' হওক, কিবা কেনেকুৱা ভিডিঅ'বিলাক চাই ভাল পায় মোক এটা কমেণ্ট কৰিবচোন বাৰু আপোনালোকে। মই তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আচলতে ভিডিঅ' এটা বনাই থ'লেও এডিট কৰি দিবলৈকে টাইম নাপাওঁ। সেইটো কথা কাৰণে দিয়া ভিডিঅ'টোত দিয়া অলপ দেৰি হয়। এই পাতটো কেনেদৰে দিছোঁ দেখিছেনে আপোনালোকে। এনেদৰে গোটেই পাতখিনি মই কৰি ল'ম। এয়া চাওকচোন, গোটেই ফুলপাহ কৰি ল'লোঁ। মাজত এটা এটা মণি দি দিলোঁ ফুলপাহৰ। কেনেকুৱা লাগিছে বাৰু, ভাল লাগিছেনে? মই কিন্তু এনেই কৰি চাইছিলোঁ দেই। কিবা লগাম বুলি নহয়, আজৰি আছিলোঁ, সেইটো কাৰণে মই বোলো কিবা এটা কৰোঁ। এনেই থাকি মই আচলতে ভাল নাপাওঁ, এনেকুৱা কামবিলাক কৰি মই ভাল পাওঁ। সেইটো কথা কাৰণে কেতিয়াবা মন গ'লে কৰি থাকোঁ আৰু। এয়া চাওক, দাঁতি তেনেদৰে ষ্ট'নটো লগাই দিলোঁ। কেনেকুৱা লাগিছে জনাবচোন, বা আঠা দি পিনি লগাই দিলোঁ। দেখিছে নাই, মই এইটো দাঁতি চিলাই থোৱা আছে, মানে বাঁহৰে ৰাউণ্ড এটা বনাই লৈ তাত মই সেইটো মানে চিলাই দি আগতে দিলোঁ কাপোৰখন। ফ্ৰেম যিহেতু নাছিলে, সেইটো কাৰণে তেনেকুৱাই ব্যৱস্থাটো কৰিলোঁ। এনেই যাতে ওলমাই থ'ব পাৰি বনালোঁ যেতিয়া, ইমান কষ্ট কৰি, নহয় জানো। ওলমাই থ'লে মনটোকে ভাল লাগে। আৰু নিজেই কৰা যিকোনো এটা বস্তু এনেদৰে মানে দেখুৱাই হওক, বা লোকক আনক দেখুৱাই হওক, বা নিজেই মানে কিবা এটা ভাল লাগে, হয় নহয়। যেনেকুৱাই নহওক লাগিলে, ভাল হওক বা বেয়া হওক। এতিয়া মই কিমান ভাল কৰিছোঁ মই সেইটো নাজানো, কিন্তু মই নিজেই কৰা যে, সেইটোৱে মানে মই এনেই নিজৰ মনটোতে ভাল লাগিছে যে মই নিজে এইটো যে কৰিব পাৰিছোঁ, সেইটোৱে নহয় জানো, যথেষ্ট নহয় জানো। মানে নিজেই যিকোনো এটা কাম কৰিলে এনেই মনটো ভাল লাগে, আনক দেখুৱাইও ভাল লাগে, নহয় জানো। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ' সৈতে পুনৰবাৰ লগ পাম। আজিলৈ বাই বাই।